Hello everyone. মই আকৌ ঘৰলৈ আহিছো মানে বিশেষ এটা কাৰণত কাৰণটো হৈছে আপোনালোকে যোৱাটো ভ্লগত মানে ৰাখী বন্ধনৰ যিটো ভ্লগ সেইটো ভ্লগত আপোনালোকে মোৰ ভাইটিক দেখা নাছিলে কৈছিলো ভাইটি নাছিলে ভাইটি আজি আহি আছে সি দেৰিকে পাবহি তাৰ কাৰণে ঘৰলৈ আহিলো ভাবিলো আপোনালোককো দেখাও ভাইটিক চিনাকি কৰি দিওঁ তেনেহলে আপোনালোক সকলোকে মই মৌচুমীয়ে পুনৰবাৰ স্বাগতম জনাইছো মৌচুমীজ ডায়েৰীৰ আন এটা ভ্লগলৈ ঘৰলৈ আহি পাইছোহি পৰিৱেশ সম্পূৰ্ণ বেলেগ যোৱাবাৰতকৈ এবাৰ সকলো বিজি বোপাইটো আহিব বুলি কাৰো গাত তত নাইকিয়া সব বিজি সব কাৰো মাতিবলৈ সময় নাইকিয়া সময় নাই বোপাই আহিব বোপাই কি বনাই খুৱাব বোপায়ে কি আনিব এভৰিথিং আপোনালোকক দেখাই থাকিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ভাল কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে বলক এতিয়া ভাইটি যে আহিব তাৰ কাৰণে কিছু যোজা কৰোঁ এয়া ভাইটি আহি পাইছেহি ৰাতি 10 বাজিছে সি আহি পাইছেহি দিনটো বহুত কষ্ট আহিছেহি বহুত দিনৰ মূৰত দেখা পাম তাক এয়া আমাৰ কুকুৰটো তাক আঁতৰিবলৈ গুচি গৈছে এয়া ভাইটি নামি আহিছে ভাইটি বহুত ক্ষীণালে এয়া সখীয়েক হয় তাৰ হোৱা বোৱাৰী তাই আনিবলৈ গৈছিলে শ্বিলঙৰ পৰা মা ল'ৰাক পাই একদম ভাইটি আহি পালেহি আপোনালোকে দেখিলে আপোনালোকক কেইটামান মুহূৰ্ত মই দেখাব নোৱাৰিলোঁ মই খুবেই দুখিত কাৰণ মই মানে এটা ছাৰপ্ৰাইজ প্লেন কৰিছিলোঁ ভাইটিৰ কাৰণে কিন্তু কিবা এটা কাৰণত মোৰ মোবাইলৰ পৰা ভিডিঅ'কেইটা ডিলিট হৈ গ'ল সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ সৰুকৈ এটা ছাৰপ্ৰাইজ প্লেন কৰিছিলোঁ অলপ পেষ্ট্ৰি এটা আনি তাতে পেষ্ট্ৰি দুটা কাটিব দিছিলোঁ বেলুনছ ফুলাইছিলোঁ ডিলিট হৈ গ'ল বেয়াও লাগিছে মনটো দেই কিন্তু তাৰ পাছৰখিনি আপোনালোকক দেখাই আছোঁ ভাইটিয়ে কি আনিছে ঘৰলৈ আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক এইটো চব ভাইটিয়ে এটা আচাৰ আনিছে শুকান মাছৰ আচাৰ দেই খাবলৈ মই ভালেই পাইছোঁ আধাখিনি শেষেই হ'ল খাই বহুত ভাল পাইছে আজিলৈকে খোৱা নাছিলোঁ খাবলৈ এতিয়া ভালেই পাইছোঁ আপোনালোকে খাই পাইছেনে নাজানো যদি কোনোবাই খাই পাইছে তেনেহ'লে জনাবচোন আৰু যদি জানে কোনোবাই কেনেকৈ বনায় কি কথা ৰেচিপিটো অকণমান আচাৰটো কেনেকৈ বনায় যদি কোনোবাই জানে তেনেহ'লে মোক জনাবচোন কেনেকৈ বনায় ভোট জলকীয়া আচাৰ আনিছে দেই এইটো বাৰু চবৰে ঘৰতে থাকেই হ'লেও সি শ্বিলঙৰ পৰা এইটো ভোট জলকীয়া আচাৰ আনিছে এই দুটা আচাৰ আনিছে বাকী এইকেইটা ঘৰৰ আগৰ হয় এয়া ভাইটি অহাৰ পিছদিনাখন ভাইটি আহিছে বুলি দিনৰ সাজটো কেনেকৈ তৈয়াৰী কৰিছে আপোনালোকক অকণমান দেখাম এয়া মাংস তুলি আছে এয়া হ'ল খাচী মাংস ভাইটিয়ে খাই খুব ভাল পায় খাচী মাংস বনাইছে আৰু ব্ৰইলাৰো আনিছে এয়া ব্ৰইলাৰ মাংস ব্ৰইলাৰ হয় এয়া এইটো বনাবৰ কাৰণে ৰেডি কৰি থৈছে এনেকৈ এয়া খাচী তুলি আছে দেখাত ধুনীয়াই লাগিছে এতিয়া খাবলৈ কেনেকুৱা হয় এয়া এফালে খানা হৈ থকাৰ মাজতে ভাবিলোঁ আমি জেছা ফিল্মখন ভাইটিৰ লগত চাওঁ ভাবিলোঁ আপোনালোককো দেখাওঁ আহকচোন তেনেহ'লে ফিল্মখন চাওঁ उस किस्म की लड़की लगती नहीं है जो आर्मी ज्वाइन करने वाले लड़कों को डंप करती है मैं वैसी लड़की नहीं हूँ लेकिन बंदा अगर मुझे अपनी दिल की बात ना करे तो उसे डंप करने में 2 महीने नहीं लगेगा समझ आए चम 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 रंगराते तारे कहते ने सजना तू भी चल मेरे इस दिल का मन लगे सजना तेरे बिना मेरा होवे ना गुजारा छटके ना जाए तू ही है सहारा ফিল্মখন বহুত সুন্দৰ হৈছে
চোৱা নাইকিয়া চাবচোন সঁচাই বহুত ধুনীয়া হৈছে ফিল্মখন চিনেমা চাই ভাত পানী খালোঁ এতিয়া ভাইটিক ৰাখি পিন্ধাবলৈ থাকি গৈছিল সেইবাবে পিন্ধালোঁ কিন্তু ভিডিঅ' কৰাহে নহ'ল এয়া ভাইটি অহাৰ 3 নম্বৰ দিনাখন সি হাঁহ খাই খুবেই ভাল পায় তাত খাবলৈ নাপায় যিহেতুকে সেইকাৰণে আনিলে হাঁহ এটা ঘৰলৈ এয়া আমাৰ বোৱাৰীৰ দেউতাক হয় তেওঁ হাঁহ ঠিক কৰাত লাগি আছে আহিলে যি জোৱাই ঘৰলৈ এসাঁজ খাওঁ বুলি জোৱাই বহুত দিনৰ মূৰত লগ পাইছে সেইকাৰণে নিজেই ৰান্ধি বাঢ়ি খাবলৈ লৈছে এয়া আমাৰ মা পাকঘৰত লাগি আছে আনফালে এয়া আমাৰ ভাইটি বহি আছে লগতে তেওঁ এজন লগৰ বহি আছে হাই এয়া ভাইটিৰ লগৰ হয় আচলতে অলপ সৰু হয় প্ৰাঞ্জল শইকীয়া নাম তেওঁ টেটৰ শিক্ষক হয় আমাৰ ঘৰৰ ওচৰতে হয় এইফালে বহি আছে আমাৰ বোৱাৰীৰ মাক তেওঁ অলপ ফোনত ব্যস্ত হয়তো বোৱাৰীৰ লগত কথা পাতি আছে এয়া এজন আমাৰ ঘৰৰ আন এজন সদস্য নাম হ'ল চিজাৰ বহুত মস্ত হয় চিজাৰ 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 এইফালে কোৱা এইফালে চোৱা মই কালি ঘৰলৈ আহিলোঁ আজি আমাৰ ঘৰলৈ আহিছে ভাইটি এয়া আমাৰ ফেমিলি আমাৰ ঘৰ এয়া ভাইটি বহি আছে দুদিন পাছতে সি যাবগৈ আজি আমাৰ ঘৰলৈ কি আহিলে আজি তাত কি আহিছে বুলি এটা সৰুকৈ ছাৰপ্ৰাইজ কৰিছোঁ আপোনালোকে চাওক অকণমান এয়া ভাইটি আমাৰ ঘৰলৈ আহিছে বুলি মোৰ ননন্দীজনীয়ে এটা কেক বনালে ভাবিলোঁ সিহঁতক কাটিবলৈ দিওঁ আচলতে বোৱাৰীজনী খাবলৈ খুব মন গৈ আছিলে তাকে কেক কটাও হওক খোৱাও হওক তাই সেইবাবে কেক বনোৱা হ'ল এতিয়া এয়া কেক কাটিবলৈ লৈছে আমাৰ সেয়া কেমেৰামেন ৰেডি বিয়া হোৱা সিহঁতৰ বেছি দিন হোৱা নাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম সদায় সিহঁতি ভালে কুশলে থাকক সিহঁতৰ সংসাৰ সুখৰ হওক আপোনালোকেও আশীৰ্বাদ কৰিব মোৰ ভাই আৰু ভাই বোৱাৰী যাতে সদায় ভালে কুশলে থাকে সিহঁতৰ সংসাৰ সদায় সুখৰ হওক সিহঁতি জীৱনত আগুৱাই যাওক ভাইটিয়ে নতুনকৈ চাকৰি পাইছে চাকৰি জীৱনতো সি সুকলমে থাকক ট্ৰেইনিং কৰি আছে সি ট্ৰেইনিং সুকলমে কৰি সি ঘৰলৈ ঘূৰি আহক আৰু সংসাৰখন অলপ বাহকো সম্পূৰ্ণ হৈ তোলক সংসাৰ আৰু সকলো দুইটা মিলিজুলি থাকক সদায় মৰম এতিয়া যেনেকৈ মৰম চেনেহৰ মাজত আছে এই দুটা পাছলৈও মৰম চেনেহৰ মাজত থাকক মোৰ আশীৰ্বাদ সদায় তহঁতৰ লগত আছে তহঁতি ভালেৰে থাক এয়া মোক কেক খুৱাইছিলে সি পিছে আপোনালোকে খুৱাব নোৱাৰিলোঁ এয়া আমাৰ বোৱাৰীয়ে ভিনীহিয়েকক কেক খুৱাইছে আচলতে কেকটো কটা হ'ল সিহঁতি আহিছে বুলি সকলো মিলিজুলি ইটোৱে সিটোক অকণমান খুৱাই দিলে মনটোও ভাল লাগে আৰু মৰম চেনেহবিলাকো বাঢ়ে সেইবাবেই কৰিলোঁ সৰুকৈ এটা ছাৰপ্ৰাইজ কৰিলোঁ সিহঁতৰ কাৰণে কেক কাটি হোৱাৰ পাছতে চাহ বনাই নিলোঁ এনেদৰে প্লেটকেইখন সজাইছোঁ লাল চাহ বনালোঁ ভাইটিয়ে গাখীৰ চাহ নেখায় ভাইটিহঁতে চাহ খাই আছে মই এতিয়া যাওঁ পাকঘৰলৈ ভাত ৰান্ধোঁগৈ বৰ বিশেষ আইটেম কৰা নাই মাছ আনিলোঁ মাংস আনিলোঁ আৰু পনীৰো অকণমান আনিছোঁ তাকে এতিয়া ৰান্ধোঁগৈ আপোনালোকক দেখাম আপোনালোকে চাই থাকিব এয়া খানা ৰেডি হৈ গ'ল আনিলোঁ ভাইটিলে খাবলৈ পিছে এয়া পনীৰ আৰু চিকেনখিনি মোৰ ননন্দীজনীয়ে বনাইছে আকৌ দেই
ভাইটিৰ লগত আজি এসাঁজ খালোঁ আজি এতিয়া ভাইটি যাবগৈ আচলতে আৰু লগ নাপাওঁ 6 মাহৰ পাছতহে একেবাৰে লগ পাম ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম সি সদায় ভালে কুশলে থাকক আৰু আপোনালোকেও আশীৰ্বাদ কৰিব তাক সি যাতে ভালে কুশলে থাকে ভাইটি ইমান দিনৰ মূৰত আহিলে এৰি দিবলৈ সঁচাকৈ মন যোৱা নাই কাৰণ সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ ন আৰু অকণমান সময় যেন লগ পোৱা হ'লে তেনেকুৱা যেন লাগিছে কিন্তু উপায়টো নাই চাকৰিৰ কথা যাবই লাগিব সি সেইকাৰণে তাক আজি ঘৰত এনেকৈ খুৱাই বুৱাই তাক আজি কাৰণে বিদায় দিলোঁ 6 মাহৰ কাৰণে বিদায় দিলোঁ এয়া ভাগিনীয়েকক খুব গৰম কৰিছে 6 মাহৰ কাৰণে বিদায় দিছোঁ আকৌ লগ পাম 6 মাহৰ পিছত লগ পাই আকৌ এনেকৈ আপোনালোকক দেখাম তেতিয়া আকৌ বেলেগ ৰূপত দেখাম ই শকত হৈ আহিব মানে এতিয়া ক্ষীণাই গৈছে বহুত কষ্ট কৰি এতিয়া শকত হৈ আহিব আপোনালোকে দেখিব দেই তেনেহ'লে আজি ইমানতে সামৰণি মাৰিছোঁ মোৰ ভ্লগটো পুনৰ আপোনালোকক লগ পাম মোৰ আন এটি ভিডিঅ'লৈ আজিলৈ আহিছোঁ বাই বাই